লগাই আছে পাপাই লাইট লগাই আছে আপোনালোকে চাওক আয়া তা সারপ্রাইজ গিফট ওয়াও আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব পাপাই লাইটিং লগাই দিলে এতিয়া আমি ঢালিগাঁৱত যাম মাৰ কেক আনিবলৈ মা এতিয়া ৰেডি হৈ আছে হেল্ল' গাইছ এটা মাৰ বাৰ্থডে হয় এতিয়া আমি যাম ঢালিগাঁৱত মাৰ কেক আনিবলৈ এতিয়া ওলাই আছো আমি এতিয়া মোৰ ওলাই হোৱাও নাই কাপোৰটো চেঞ্জ কৰি লওঁ বাই sorry এটা বস্তু ক'ব পাহৰিলো এতিয়া মই কেনেকৈ চেঞ্জ কৰিম কাপোৰ চেঞ্জ হৈ গ'ল সেইটো নিজে এতিয়া এণ্ট্ৰিং হয় ঢালিগাঁৱলৈ এতিয়া মোৰ ভালকৈ হোৱা নাই মোৰ ড্ৰেছ চেঞ্জিং এতিয়া আমি মূৰো চুচিব লাগিব পাউডাৰো চুচিব লাগিব পাউডাৰ নুচুচে পাউডাৰ ঘূৰিব লাগিব সেইকাৰণে আপোনালোকক দেখাই থাকিম মাৰ বাৰ্থডে চেলিব্ৰেট কেনেকৈ কৰিম সেইবিলাক এতিয়া আমি মাৰ পাপা আমি বাৰ্থডে কেনেকৈ চেলিব্ৰেট কৰিম ইয়াতে টেবুল থাকিব ইয়াতে আমাৰ কেক থাকিব লাইটটো মানে কৰিলে কেকটো ভাল লাগিব আপোনালোকে চাই থাকিব ক্লাবৰ নিচিনা হৈ যাব পুৰা বাৰ্থডে মানে বাৰ্থডে হ'ল নালাগিব নতুন আমাৰ নতুন লাইট ক্লাব হৈ যাব ঢালিগাঁও জন্ম থাকিব পৰা নাই মানে ইণ্টাৰেষ্টিং কি কওঁ আৰু আজি মাৰ বাৰ্থডে এইটো বাৰ্থডে গ'ল বাৰ্থডে গ'ল এইটো মাথা বিষাই আছে হ'লেও একো নহয় মাৰ মাথা অলপমান খোজ কৰিবলৈ ঢালিগাঁও লৈ যাওঁ যদি আমাৰ পাৰ্টিটো আগাৰ প্লেনটো আগাৰ বেয়া হৈ যায় তেতিয়া আমি হোটেলত প্লেনটো সদায় হ'ল পাপা এনেও ডিউটিতে থাকে কেনেকুৱা ডিউটি একবাৰ ৰাতিপুৱা আহে ৰাতিপুৱা আহি পেলাই আকৌ যায় আকৌ গধূলি আহে মানে মাৰ ভাল নালাগে এইটো যদি আমাৰ পাৰ্টিটো আগাৰ ফেইল হৈ যায় এইটো পাৰ্টিটো আগাৰ তেতিয়া আমি ক'ত যাম জানা আপোনালোক ক'ব নালাগিব আপোনালোক জানে কৈ দিয়ক জনাবি তাকে কোনে পাঁচটা আনিলোঁ আৰু আমি ঢালিগাঁৱৰ এখন হোটেলত আহিলোঁ মিঠাই আৰু কেক ল'বৰ কাৰণে পেপাৰটো মই লগাই দিম ৰ'বা তুমি থৈ দিয়া কেক লৈ আছোঁ আৰু কেক আৰু মিঠাই লোৱাৰ পিছত আমি এতিয়া আহিলোঁ আকৌ হাঁহৰ মাংস ল'বৰ কাৰণে মাংসৰ দোকানত আৰু মাংস লৈ আমি ইয়াৰ পৰা গুচি যামগৈ কি হ'ল আৰু ৰিয়ানক কিবা লগা হ'ল আকৌ কিতাপৰ দোকান দেখা পাই পেলাই এই সৰুডাল দিয়া দীঘলডাল নহয় কি ল'ব আহিছা কি ল'লা দেখাই দিয়া কোনটো লাগে আৰু লগত আমাৰ সৰুকৈ বজাৰ শেষ ৰীমাৰ বাৰ্থডে বুলি এতিয়া আমি ৰুমত যামগৈ এতিয়া আমি যাই আছো ঘৰলৈ এতিয়া মই আপোনাৰ লগত প্ৰমিছো কৰিছিলোঁ আপোনাক মই বাৰ্থডে কেনেকুৱা হ'ব মই সেইটো দেখাম এতিয়া আমি যাই আছো বাৰ্থডে দেখাবলৈ আপোনাক কেকটো একবাৰ দেখাই দিয়া এই ঘৰত যাই দেখাম এতিয়া বেয়া হৈ যাব না চাকু দিছে এতিয়া আপোনালোকে চাই থাকিব লাগিব নহ'লে নহ'ব ভাই নহ'লে নহ'ব এতিয়া আমি ঘৰত যাই আছো বাই বাই এতিয়া আমাৰ বজাৰ কৰা হৈ গ'ল এতিয়া বাই বাইটো কৈ দিওঁ
এয়া আমাৰ বাৰ্থডে কেক লাইটটা আপোনাৰ ভালকে দেখা নাছিলো বগা কালাৰৰ কাজু মিঠাই কাজু বৰফি ফুল কেক আপোনালোকে আমাক হেপী বাৰ্থডে বুলি কৈ দিব পাপা হেৰি কৰি আছে আৰু কেক কাটাৰ আগত দুখনমান ফটো উঠি লওঁ এই বুলি ভাবিলো এক ছেকেণ্ড Happy birthday to you. Happy birthday to you. Happy birthday dear Dima Sohoria. Happy birthday to you. তুমি লবি মাৰ বাৰ্থডে সেলিব্রেশন হৈ গল আৰু মই খাব মন গৈছে আৰু এটা পাপাক মই কেক লগাই আছো ইয়াতে বিছে লাগিব পুই এটা কৈ দিয়া কিহৰ কাৰণে আজি কেক লগাইছো আমি আজি আমাৰ মাৰ বাৰ্থডে সেইকাৰণে কেক লগাইছো মোৰ মুখত কেইটা লাগি গৈছে আইও আজি আমাৰ কাৰ বাৰ্থডে আজি মাৰ বাৰ্থডে হেপী বাৰ্থডে টু ডিয়াৰ মাদাৰ হেপী বাৰ্থডে টু ইউ মা বুলি কোৱা জন্মদিনৰ বহুত বহুত শুভেচ্ছা দিলোঁ মা তোমাক কোৱা মই কৈছোঁ মোৰ মা নহয় তোমাৰ মা তোমাৰ ড্ৰেছ সলনি কৰিলে আৰু এতিয়া খানা বনাব যাব আৰু আজি আমি আনিছোঁ হাঁহৰ মাংস গোটেই মাংস ক'ত এইবোৰ কাটি মই আজৰি এই হাঁহৰ মাংস আনিছোঁ হাঁহৰ মাংস বনাব দিমাই পাপা এটা বহিলে মটৰ পাকলাম মা বোলে পোলাও বনাব পোলাও কাৰণে কি লাগিব ইয়াতে আপুনি চাই লওক পোলাও কাৰণে আলু মাংসৰ কাৰণে আলু লাগিব পিংক কালাৰৰ আলু পিঁয়াজ মাংস গুড়ি কিবা আছিল মটৰ ইয়াতেও মটৰ চলি আছে কাম এতিয়া কাম কৰি আছে এনে এতিয়া বাৰ্থডেৰ কাৰণে মানে বাৰ্থডেৰ হৈও গ'ল বাৰ্থডে এতিয়া মোৰ মুখত দেখিছে যে ক্ৰীম মায়ে কেনেকৈ লগাই দিছে মাক ল'ব দিয়া নাছিল দেখিছে আপোনালোকে মোক কেনেকুৱা লাগিছে জনাবচোন ৰখা পাপা কৈ আছে মোক ভাল লাগিছে কৈ আছো আপোনালোকে কোৱা কাক ভাল লাগিছে মোক ভাল লাগিছে তোমাক ভাল লাগিছে খালি পুৰা মোক জেলিয়াছকে লাগে কৈ আছো লাষ্টত যাই ফুলে 50 रुपीसৰ ডাঙৰ জেলিয়াছ কালাৰটা কিনি দিলে পাপা কষ্ট কৰি চাকৰি কৰে হলিও মায়ে ক'লে 10 টকীয়া এটা পেন্সিল কিনিবলৈ এডাল পেন্সিল এতিয়া আমাৰ বাৰ্থডে গাৰ্লে নিজেই মাংস বনাই আছে নিজৰ বাৰ্থডে নিজে মাংস বনাই আছো তাতকে দুখৰ কথা আছেনে আৰু তুমি দেখোন নাযাওঁ বুলি কৈছা সেইটো কৈছা মোক দিটা দিমেই আকৌ ৰেষ্টুৰেণ্টত যোৱা পইচাটো দিলেই হ'ল কিন্তু মই কৈছিলোঁ আজি বাহিৰত গৈ কিবা এটা খোৱাৰ কাৰণে কিন্তু তাই ক'লে কি বাহিৰত নাযাওঁ সেইকেইটা পইচাৰ বোলে তাইক দিলেই হ'ল তাই বোলে বনাব আৰু এয়া বনাই আছে মাংস হাঁহৰ মাংস কৰি আছে এইবোৰ তাই কিবা কিবি এইবোৰ আমাৰ সৰু কোৱাৰ্টাৰ সৰু আৰু ইফালে আমাৰ মইনা টিভি চোৱাত বহি গ'ল কি চাই কি যাব হা অৰব্লক্স কি এইটো আৰু আমাৰ মাংস ভাজা হৈ গ'ল এতিয়া মাংস উতলাবলৈ দিছে আৰু মই অলপ উলিয়াই ল'লোঁ ভাজা মাংস খাম বুলি এইবাৰ কি বনাইছা এইবাৰ বোলে পোলাও বনাইছে কি বনাইছা পোলাও নেকি
আৰু ইফালে মাংস তৈয়াৰ হাঁহৰ মাংস আলু পুঙি আছে মাংস আছে বাৰু আপোনালোকে মোক আশীৰ্বাদ কৰিব ধন্যবাদ কমেণ্টত জনাব ভিডিঅ'টো কেনেকুৱা লাগিছে I love you আপোনালোকে মটৰ খাব মটৰ খাব একবাৰ খাই দেখাও আপোনালোকক কেনে খাই মাংসৰ জোল ল'বা এনেকৈ ল'বা পুৰা মাৰি দিবা good night Good night. love you all Subscribe and like koriba and follow me. Bye bye. আৰু এনেকৈ আমাৰ ৰিমাৰ আজি বাৰ্থডে চেলিব্ৰেশ্যন আমি তিনিজনৰ মাজতে কৰিলোঁ আৰু বাবাই ৰিমাই এতিয়া ভাত খাই আছে মোৰ কাৰণে ওলাই থৈছে মই ভাত খাম সৰু মানুহ সৰুকৈ পাৰ্টি কৰিছোঁ ধন্যবাদ আপোনালোকে চাই কেনেকুৱা পালে জনাব বাই বাই